আজি কাচকলৰ বাকলিৰ চাটনি কৰিবলৈ ওলাইছোঁ। প্ৰথমে কাচকলৰ বাকলিখিনি বইল কৰি ল'লোঁ, বইল কৰি গুচাই ল'লোঁ। এয়া কাচকলৰ বাকলিখিনি দিলোঁ। তাৰপিছত আপোনাৰ কাচকলৰ বাকলি গোটেইখিনি দিম। দিয়া হোৱাৰ পিছত নৰসিংহৰ পাতকেইটা দিম। নৰসিংহৰ পাতকেইটা দিয়া হোৱাৰ পিছত এতিয়া দিম নহৰু কেইফুটামান দিম। কোনোবাই জ্বলা খালে জ্বলা অনুযায়ী দিব পাৰে, কিন্তু আমাৰ জ্বলাটো অকণ কম খোৱা হয়, সেইকাৰণে কেইটামান দিছোঁ জলকীয়া। এয়া জলকীয়াকেইটা দিলোঁ। দি পেলাই এতিয়া দিলোঁ, নহৰু দুফুটা থাকি গ'ল, সেইকেইটা দি এতিয়া এইখিনি গ্ৰাইণ্ড কৰিম। বাকী ৰখা যিখিনি কাচকল, সেই কাচকলখিনি চাটনি কৰা হ'ব, সেইখিনিও পিটিকা কৰা হ'ব পিঁয়াজ দি পেলাই। এতিয়া ইয়াত আন্দাজ অনুযায়ী অকণমান নিমখ দিম, নিমখটো দিলোঁ। দিয়া হোৱাৰ পিছত এইখিনি গ্ৰাইণ্ড কৰা হ'ব। এয়া এতিয়া চাটনি উলিয়াই ৰেডি। এয়া ধুনীয়াকৈ চাটনিকণ হ'ল। এতিয়া এয়া ভাতৰ লগত সুন্দৰকৈ পৰিৱেশন কৰা হ'ব আৰু খাই চাবচোন আপোনালোকে এবাৰ, বহুত টেষ্টি হয়।